মানে আমি ইয়াত আমাৰ 3-4 জনগোষ্ঠী মিলি আমাৰ নাকেদাৰাৰ কাষৰে এখন প্ৰায় আমাৰ শ্মশানৰ কাৰণে ৰাইজে ৰাখি থৈছিলে আৰু শ্মশানৰ লগতে আমাৰ গৰু ছাগলীও ইয়াত অলপ ঘাঁহৰ কাৰণে ৰাইজে ৰাখিছিলে ৰাখি তাত আমাৰ ইতিমধ্যে সকলো ৰাইজেই আমাৰ শ্মশানৰ কাম তাতে সিদ্ধি কৰে কিন্তু এই যোৱা 2 তাৰিখে 2 জানুৱাৰী 2 তাৰিখে 2023 কিছু ব্যক্তিয়ে তাতে মাছৰ ফিচাৰী খান্দিবৰ কাৰণে জেচিবি লগাই এই কথা খবৰ পাই সকলো ৰাইজে আগবাঢ়ি আহিল আৰু তেখেতসকলক বন্ধ কৰিলে জেচিবিৰে খান্দা মাছৰ ফিচাৰীৰ কাৰণে আমাৰ দেখা গৈছে মাছৰ ফিচাৰীতকৈ আমাৰ মানুহ মৰিলে শ্মশানৰ কাৰণে আমাৰ আৰু বেলেগ জেগা নাই এইকণেই জেগা অত ৰাইজৰ মাজত এখন শ্মশান খালী অন্য জেগাত শ্মশান খালী কিমান মানে উন্নত পকা কৰি দিছে লাইনেৰে শ্মশান দিব পাৰে কিন্তু আমাৰ এই দুখীয়া ৰাইজৰ মাজত এখন শ্মশান খালী হোৱাত সেই শ্মশান খালীখনো যদি কোনোবাই কৰায়ত্ব কৰিব বিচাৰে তেতিয়া কোনো ৰাইজে বহি নাথাকে সেইকাৰণে সকলো ৰাইজ আগবাঢ়ি আহিল যে আমাৰ শ্মশান খালী আমাক লাগিব ইয়াত কোনো মাছৰ ফিচাৰী খন্দা বা অন্যান্য খেতি বাতি কৰিবলৈ আমি নিদিম বুলি এই 3-4 দিন সকলো সমূহ ৰাইজে ঘৰৰ ভাত পানী এৰি ইয়াত 3 দিন পৰ্যন্ত ইয়াত সমবেত হৈছে আৰু শেষত আজি এখন কমিটি গঠন কৰি ইয়াৰ পুনৰ সম্পূৰ্ণ কাম কৰিবৰ কাৰণে এখন কমিটি 21জনীয়া কমিটি গঠন কৰি তেখেতসকলক সেই কমিটিখন চলাই নিবৰ বাবে শ্মশান খালীখন ভাল কৰিবৰ বাবে এই কমিটিক দায়িত্ব দিয়া হৈছে আশা কৰিছোঁ এই কমিটিখনে আমাৰ এই শ্মশান খালীখন উন্নত কৰিব আৰু মোৰ ফালৰ পৰা মই আমাৰ সাংবাদিক মহোদয়ৰ যোগেদি চৰকাৰলৈ ফৰেষ্টৰ বিভাগলৈ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি চৰকাৰে যাতে আমাৰ এই শ্মশান খালীখন উন্নত কৰিবৰ বাবে তাক ঘেৰাও দি ৰাখিবৰ বাবে চৰকাৰৰ ফালৰ পৰা আমাক সাহায্য প্ৰদান কৰিবৰ বাবে মই টানি অনুৰোধ জনালোঁ চৰকাৰে মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই অনুৰোধ জনালোঁ আমাৰ এই এলেকাত নাই নামঘৰ নাই মহিলা সমিতিৰ ঘৰ কোনো যুৱ সংঘৰ ঘৰ নাই কোনোফালে আমাৰ এইখিনি উন্নত জেগা নহয় এই অনুন্নত জেগাখিনি কোনোদিন আমাৰ অৱশ্যে আমাৰ ৰাইজৰে দুখ আমি তেখেতৰ ওচৰত বিচাৰি আমি শ্মশান খালীৰ পৰা আৰম্ভ কৰি এতিয়া শ্মশান খালীত যি আমাৰ এই মিটিঙৰ দ্বাৰা শ্মশান খালী উন্নত কৰিবৰ কাৰণে আজি যি অনুৰোধ জনালোঁ ইয়াৰ পিছত মহোদয়ে যাতে আমাৰ সকলো জেগাতে আমাৰ মহিলা সমিতি নামঘৰ যুৱ সংঘ এনেদৰে খেলপথাৰ উন্নতিকৰণ এইখিনি কৰি দিয়ে ইয়াৰ বাবে এই সমিতিৰ দ্বাৰা মই অনুৰোধ জনালোঁ আৰু ৰাইজক সকলোকে সমবেত হৈ আমাৰ এই শ্মশানৰ কামখিনি সদ্যহতে চলাই নিবৰ বাবে মই অনুৰোধ জনালোঁ আৰু চৰকাৰে এইখিনি আমাৰ এতিয়া বৰ্তমান আমাৰ 3 জনগোষ্ঠী যিখিনি আমাৰ OBC সেই OBCখিনিহে আমি আপোনাৰ ৰাজবংশী নেপালী সম্প্ৰদায় আৰু আদিবাসী এই 3 সম্প্ৰদায় আমি একত্ৰিত হৈ আজি আগবাঢ়িলোঁ আশা কৰিছোঁ আমাৰ 4 জনগোষ্ঠী বড়ো সম্প্ৰদায় ভাইসকলো যাতে ইয়াত সমবেত হয় কাৰণ তেখেতসকলো প্ৰথম আৰম্ভ হওঁতে তেখেতসকলো আছিল আজি কিয় আঁতৰি গৈছে তেখেতসকল আমি ধৰিব পৰা নাই ইয়াৰ যোগেদি অনুৰোধ কৰিছোঁ এই শ্মশান খালী তেখেতসকলৰো শ্মশান কবৰ দিবৰ বাবে সুবিধা আছে আৰু আগতে যতদূৰ সম্ভৱ দিছিলেও এতিয়াও তেখেতসকলক অনুৰোধ জনাইছোঁ সকলো সমাজৰ মানুহ সকলো একত্ৰিত হৈ আমি একেভাৱে কাম কৰিব লাগে ভাগ ভাগ হ'ব নালাগে সুবিধা কামখিনিও যাতে চৰকাৰে ইয়াৰ যোগেদি কৰি দিব বুলি মই অনুৰোধ জনালোঁ ইয়াকে কৈ মোৰ আজি মই সাংবাদিক মহোদয়ক যথা স্থানত তেখেতক যোগাযোগ কৰিবৰ বাবে মই অনুৰোধ জনালোঁ নমস্কাৰ